সম্ভাৰটো এতিয়াই কি কাৰণে এইটো আচলতে লাষ্টত দিয়ে দেখোন শুৱালকুছিৰ যিটো আমাৰ স্পেচিয়েল লাও কোমোৰাৰ আঞ্জা আছে মাছৰ সৈতে সেইটো দেখাম ইয়াতে আয়োজন কৰা হৈছে 200ৰ পৰা 250ৰ ভিতৰত কোমোৰা 11 কেজি লাও 22 কেজি প্ৰায় 200ৰ পৰা 250 মানুহ খাব পাৰিব মই আপোনালোকক দেখাই আছো শুৱালকুছি ঈশ্বৰ শ্ৰী হাতী সত্ৰৰ ৰান্ধনীশাল এখেত হ'ল আমাৰ হীৰা আটা বুলিয়ে কওঁ আমাৰ মুখ্য ৰান্ধনী হয় এখেতেই মেক্সিমাম ইয়াতে ৰান্ধে যেহেতু শৰণীয় গতিকে শৰণীয় নিয়মখিনি মানি লৈ তেওঁ ইয়াতে ৰন্ধা বঢ়া কৰে গতিকে আমি আজি আপোনালোকক দেখাম 250 মানুহ লাও কোমোৰাৰ সৈতে মাছৰ আঞ্জা আমাৰ শুৱালকুছিৰ এইটো স্পেচিয়েল ডিছ বুলি ক'ব পাৰি বিৰাটেই টেষ্টি হয় প্ৰথমতে ইয়াতে থালি গৰম কৰি লোৱা হৈছে তাৰপিছতে তেল দিছে তেল কিমানমান দিছে এটা 1 লিটাৰ তেল 1 লিটাৰ মিঠাতেল মই ইয়াতে দেখিছোঁ তেওঁলোকে অকণমান মাছ ভজা তেল আগতে দি লৈছে ন টেষ্টৰ কাৰণে নেকি টেষ্টটো বেছি হয় তেতিয়া ন আচ্ছা আচ্ছা মাছ ভজা তেল অকণমান দি লৈছে টেষ্টটো অলপ বেছি হোৱাৰ কাৰণে এতিয়া গৈছে পাঁচফোৰণ নেক্সট শুকান জলকীয়া ইয়াৰ পিছত আহিল তেজপাত বে লিভছ ৰঙালাও এইটো কিন্তু কেঁচা ৰঙালাওটো ইয়াতে ব্যৱহাৰ নহয় ইয়াতে যিটো আমাৰ পুৰত পকিছে অলৰেডি মানে বহুতখিনি পুৰত হৈছে সেইটো মিঠালাও ইয়াতে ব্যৱহাৰ কৰিছে চৰুত ঢালি দিছে খোৱা চৌদা ইয়াৰ পিছত মানে মই যিটো দেখিছোঁ আটাই পূৰা চব আন্দাজমতে দি আছে ইয়াতে কোনো ধৰণৰ চামুচৰ ব্যৱহাৰ হোৱা নাই ইয়াৰ পিছত জহা চাউল এইটো কিহৰ কাৰণে এটা আচ্ছা আচ্ছা অকণ গ্ৰেভিটো ঠিক হোৱাৰ কাৰণে দিছে এইটো 150 মান দিছে বছৰ হ'ল এক্সপিৰিয়েঞ্চ ৰান্ধনীৰ মোৰ ইয়াতে হাতীসত্ৰত 2006 কৰি আছোঁ 2006 পৰাই হাতীসত্ৰত তাৰে আগতে এনেকৈ ৰান্ধা এনেকুৱা ৰাজহুৱা আচ্ছা 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 আটাক আমি বহুত সৰুৰ পৰাই লগ পাইছোঁ তেখেত এতিয়াতো একদম ভাল ৰান্ধনী আমাৰ হাতীসত্ৰৰ পাৰ্মানেণ্ট ৰান্ধনী বুলি ক'লেও ভুল নহয় নহয় এটা নিমখ এইটো আধা কেজি দিলে বৰ্তমান আধা কেজি দিছে পিছত আৰু সোৱাদ অনুযায়ী কিমানখিনি পানী ঢালিব ধৰি লওক তাৰ ওপৰত নিৰ্ভৰ কৰিব আমাৰ এইটো শুৱালকুছিৰ স্পেচিয়েল ডিছ আৰু যিটো মোৰ মানে বিৰাট বহুত বেছি ফেভাৰেট হয় লাও কোমোৰা বুলি ক'লেই মানে জিভাৰ পানী পৰিব এটা গম পাইছেনে ইমান বেছি ভাল পাওঁ আৰু মোৰ এইটো খালে কিছুমানে গেছ হয় ন মোৰ মানে গেছ নহয় এইটো এটা প্লাছ পইণ্ট গতিকে মই বহুত বেছিয়ে খাব পাৰোঁ ইয়াত অলপমান দিলে এতিয়া অলপ পিছত কি কাৰণে এইটো প্ৰথমতে অকণমান কোমোৰা দি লৈছে তাৰপিছত আৰু অলপ দেৰিকৈ মানে কোমোৰাখিনি গোটেই কোমোৰাখিনি আহিব ইয়াতে চাউলটো ডাইৰেক্ট দিছে সেইটো একো বটিব চটিব নালাগে মানে গুড়া কৰিব নালাগে অঁ ইয়াতে গলি যায় ন জহা চাউল যিহেতু মই আজিহে প্ৰথম গম পালোঁ ইয়াতে যে লাও কোমোৰা চাউলটো ব্যৱহাৰ হয় আমিতো ঘৰত চাউল ব্যৱহাৰ নকৰোঁ লাও কোমোৰা বনালে পিঠাগুড়ি দিয়ে মানে ঠিক হোৱাৰ কাৰণে ঠিক যেতিয়া অকণমান গ্ৰেভিটো ঠিক হোৱাৰ কাৰণে দিয়ে ইয়াৰ পিছত আহিছে এইটো চেনি আছে চেনি মানে ৰঙালাওটো মিঠা নহ'ব পাৰেতো তাৰ কাৰণে এইটো চেনি অকণমান ব্যৱহাৰ কৰিছে হয়নে যিহেতু ৰঙালাওটো খাই চোৱা নহয় টেষ্ট কৰা গতিকে ইয়াতে চেনি অকণমান ব্যৱহাৰ কৰা গৈছে চেনি দিলে চাগে অকণমান বেছি সোনকালে সিজি যাব ন যিহেতু সেয়াও দিছে সিজিও যাব সোনকালে আকৌ গুড়ো আছে গুড়টো ইয়াতে তেওঁলোকে কেঁচা মাছ দিছে ফিচা দিছে ফিচা কি কাৰণে এটা টেষ্টটো আৰু ফিচাখন ভাঙি গ'লে দেখোন কাঁইট হ'ব কাঁইট নহ'ব কাঁইটবিলাক ওলাই নাহিব হয় নেকি মানে 3 পিচ ইয়াতে ফিচা দি দিছে ফিচা কেঁচাকৈ ভাজা নাই আমি আচলতে ঘৰত যেতিয়া বনাওঁ অকণমান ইয়াৰ প্ৰচেছটো বেলেগ হয় নহয় অঁ তাকে এইবাৰ পানী অকণমান দিলে আচ্ছা কোমোৰাটো বেছি সোনকালে সিজে নে লাওটো সোনকালে সিজে কোমোৰাটো দেৰিকৈ দিছে যেন কোমোৰাৰ পিচকেইটা খাব পাৰে মানুহে চুবাই চুবাই কোমোৰাখিনি দিলে ৰেড চিলি কালাৰৰ কাৰণে ৰেড চিলি পাউডাৰ আমাৰ ইয়াতে শুৱালকুছিতহে এইটো লাও কোমোৰাটো বিশেষকৈ প্ৰচলিত নহয় কিন্তু আমি যেতিয়া নগাঁও আছিলোঁ লখিমপুৰ আছিলোঁ তাতে মাছৰ আঞ্জা
মেক্সিমাম ঔটেঙা আলু তেনেকুৱা সেয়াই দিয়ে বনায়, কিন্তু আমাৰ শুৱালকুছিত এইটো স্পেচিয়েল আৰু লাও কোমোৰা লাগিবই। অকণমান পানী দিছে, এতিয়া লৰাব ভাল হ'ব ন? এতিয়া অলপ অলপকৈ দি আছে, মানে কুহুমীয়া গৰম পানী দি আছে তেওঁলোকে। ইয়াতে গুড় দিছে, এইটো ½ কেজি, আধা কেজি গুড়ৰ চাকিটো। অলৰেডিটো চেনি দিয়াই গৈছে অকণমান। 300 জিৰা গুড়া। এইটো কি দিলে? এইটো সম্ভাৰটো এতিয়াই কি কাৰণে? এইটো আচলতে লাষ্টত দিয়ে দেখোন। অঁ, এতিয়াও দিব পাৰি লাষ্টত, যিহেতু সম্ভাৰটো ৰেডি হৈ আছে, গতিকে তেওঁলোকে ভাবিলে কি এতিয়াই দি দিয়ক আৰু ইজি হৈ থাকে। পিছত দিলে এটা সোৱাদটো বেছি হয় নেকি? একেই হয় নেকি? এইবাৰ হালধি 150 হালধি। মানুহে কৈ আছে দেই, একুৰেট মানে ঠিক নহয়, আন্দাজতে আৰু। আমি দেখোন এটা হালধি চালধিবিলাক চব আগতীয়াকৈ দি লওঁ, সেইকাৰণে আমাৰ সোৱাদ চোৱাদ নহয় নেকি? আপোনালোকে এটা ছিষ্টেমত দি থাকেতো, হয়নে? আমি হালধিয়ে মছলাই গোটেই বখা দিলোঁ, দি পানী ঢালি পেলাই মোবাইল চাই থাকিলোঁ, নহয় জানো? গতিকে আমাৰ আঞ্জা ক'ত সোৱাদ হ'ব? আপোনালোকে ছিষ্টেমেটিকেলি ৰান্ধি আছে, নহয় জানো? সেইকাৰণে টেষ্টটো আহে। 25 গ্ৰামমান মিট মছলা দিয়া হৈছে। এইবাৰ আকৌ তেজপাত দিছে। এইটো ফাইনেলি পানী হ'লে আৰু কিবা আছে নেকি? এইটো কুহুমীয়া পানী দি আছে, লিক ৱাৰ্ম ৱাটাৰ। নমাবৰ সময়ত মাছটো দিয়ে, এতিয়া মানে মাছটো নিদিয়ে, কিয় ভাঙি যাব পাৰে, সেইকাৰণে ঠিক নমাবৰ আগে মাছখিনি দি দিব, তাৰপিছত হৈ গ'ল। ইয়াতে কেঁচা জলকীয়া দিয়া গৈছে, খুন্দি দিছে কেঁচা জলকীয়া। কিমানমান দিছে এটা? কেঁচা জলকীয়া দিছে খুন্দি 150 গ্ৰাম। এইখিনি পানী ঢালাৰ পিছত 45 মিনিট উতলাব, যেতিয়া আঞ্জাখন হ'ব তাৰ আগে মাছ দিয়া যাব। ফাইনেলি মাছ, এইটো এটা যিটো ফাইনেলি হৈছে, এইটো কেনেকৈ গম পায়? এই বস্তুটো যিটো ধোঁৱা ওলায়, সেই ধোঁৱাটো হাতত পানীটো নালাগে। এইটো পানী নাই ন? এইটো পানী নাই, তেওঁ অলপো লগা নাই, গতিকে আল্টিমেটলি হৈছে, আঞ্জা হৈ গৈছে। এতিয়া আৰু খোৱাহে কথা। কুশলৰ অৰ্থে